নমস্কাৰ আপোনালোক সকলোকে মোৰ নিয়মীয়া শিতান কাৰেণ্ট এফেয়াৰ্ছ এণ্ড জিকেলত স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্নৰ উত্তৰ। সো গাইজ এই প্ৰশ্নটিবিলাক আপোনাৰ SSC, RRB, বেংকিং আদিৰ দৰে এনি কম্পিটিটিভ এক্সামত আহি থকা আমি দেখি পাওঁ। সো এই প্ৰশ্নটিবিলাক বাছি উলিয়াইছোঁ আপোনালোকৰ বাবে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল দ্য এনুৱেল এমিশ্যনছ গেভ ৰিপৰ্ট ইজ পাব্লিছড বাই। বাৰ্ষিক নিৰ্গমন গেপ প্ৰতিবেদন প্ৰকাশ কৰিছে। ইয়াৰ এনচাৰ অপশ্যনবিলাক হৈছে এ ইউনেস্কো, বি UNEP, চি UN ক্লাইমেট ট্ৰান্সপাৰেঞ্চি, ডি UNICEF। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি UNEP। নেক্সট কুৱেশ্যনটো হ'ল নেশ্যনেল মিল্ক ডে ইন ইণ্ডিয়া ইজ চেলিব্ৰেটেড অন। ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন কৰা হয়। ইয়াৰ এনচাৰ অপশ্যনবিলাক হৈছে এ 22 ছেপ্টেম্বৰ, বি 25 অক্টোবৰ, চি 26 নৱেম্বৰ, ডি 1 জুন। ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি 26 নৱেম্বৰ। নেক্সট কুৱেশ্যনটো হ'ল WATEC কনফাৰেন্স ইজ এটেণ্ডেড বাই ইণ্ডিয়া ইন। WATEC সন্মিলনত ভাৰতে ভাগ লৈছিল। ইয়াৰ এনচাৰ অপশ্যনটো হৈছে এ ডেনমাৰ্ক, বি ইজৰাইল, চি নৰৱে, ডি ৰাছিয়া। ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি ইজৰাইল। নেক্সট কুৱেশ্যনটো হ'ল ৱেব পৰ্টেল অফ নেশ্যনেল ইউথ পাৰ্লিয়ামেণ্ট স্কিম ৱাজ লঞ্চড বাই। ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰকল্প মুকলি কৰিছিল। এনচাৰ অপশ্যনবিলাক হৈছে ফাইনেন্স মিনিষ্টাৰ, প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ডিফেন্স মিনিষ্টাৰ, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটো হৈছে Where was the 11th BRICS Summit 2019 held? 11তম ব্ৰিক্স শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ এনচাৰ অপশ্যনবিলাক হৈছে এ সাউথ আফ্ৰিকা, বি ৰাছিয়া, চি ব্ৰাজিল, ডি চাইনা। আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি ব্ৰাজিল। নেক্সট কুৱেশ্যনটো হ'ল What is the name of famous mathematician from Bihar who passed away recently? বিহাৰৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি যি ৰিচেণ্টলি মৃত্যুবৰণ কৰিছে? ইয়াৰ এনচাৰ অপশ্যনবিলাক হৈছে এ ভাশিষ্ঠ নাৰায়ণ সিং, বি ৰাহুল চচ্চদেৱা, চি বসন্ত সাগৰ, ডি হৰিশ চন্দ্ৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন নম্বৰ এ ভাশিষ্ঠ নাৰায়ণ সিং। নেক্সট কুৱেশ্যনটো হ'ল চুজ দ্য কাৰেক্ট ডেট ৱেন নেশ্যনেল এডুকেশ্যন ডে 2019 ইজ অবজাৰ্ভড। ৰাষ্ট্ৰীয় শিক্ষা দিৱস কোন তাৰিখে পালন কৰা হয় এই শুদ্ধ অপশ্যনটো বাছি উলিয়াব লাগে। ইয়াতে এনচাৰ অপশ্যনবিলাক দিয়া আছে এ 12 নৱেম্বৰ, বি 10 নৱেম্বৰ, চি 13 নৱেম্বৰ, ডি 11 নৱেম্বৰ। আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি 11 নৱেম্বৰ। নেক্সট কুৱেশ্যনটো হ'ল Which Indian batsman created the history record of playing 100 T20 international match? কোনজন ভাৰতীয় ক্ৰিকেটাৰে 100তম T20 আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ ইতিহাস অৰ্জন কৰিছে? শিখৰ ধাৱান, বিৰাট কোহলি, MS ধোনী, ৰোহিত শৰ্মা। ইয়াৰ এনচাৰ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ৰোহিত শৰ্মা। নেক্সট কুৱেশ্যনটো হ'ল দ্য নিউ ইউনিয়ন টেৰিটৰী অফ লাডাখ হেজ হাউ মেনি ডিষ্ট্ৰিক্ট? লাডাখৰ নতুন কেন্দ্ৰশাসিত অঞ্চলত কেইখন জিলা আছে? এনচাৰ অপশ্যনবিলাক হৈছে এ 3, বি 2, চি 1, ডি 4। ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি 2। নেক্সট কুৱেশ্যন Where is the National Sports University is being constructed? ৰাষ্ট্ৰীয় খেল বিশ্ববিদ্যালয় ক'ত নিৰ্মাণ কৰিবলৈ গৈ আছে? ইয়াৰ এনচাৰ অপশ্যনবিলাক হৈছে এ
Bhubaneswar, Odisha. B. Imphal, Manipur. C. Cuttack, Odisha. D. Assam, Guwahati. Your right answer to whole option number B. Imphal, Manipur.